স্যার কক এখন লক কি স্যার এখন আজি নাইট ডিউটিৰ অৰ্ডাৰ কপি ও আজি কার পৰিছে বাৰু শাহজাহানৰ নে আপোনাৰ কি হল মুখখন বেকেটাই দিলে যে নাই স্যার নাৰ্ভৰ গণ্ডগোলটো ভাল হোৱা নাই যে আপুনি ডক্টৰক দেখুৱাই লোৱা না কিয় দেখুৱাই আছো ঔষধ খাই আছো নহয় ইটো খোৱাৰ পিছত ঔষধ সিটো খোৱাৰ পিছত ঔষধ এতিয়া পকেটত সব লৈ ফুৰিছো পকেটত লৈ ফুৰিলে নহব এইবিলাক খাবও লাগিব খাই আছো স্যার নিয়মিত খাই আছো গুড ডক্টৰৰ কথা সদায় মানি চলিব হয় স্যার ডক্টৰেটো যিবোৰ দিছে মোক গোটেইবোৰ মানিব লাগিলে হ'ল আৰু কিয় ডাক্তৰে কৈছে বোলে যদি যুদ্ধ ঘোষণাও হয় দেশত বা ভূমিকম্পই হওক আপুনি কিন্তু টোপনি ক্ষতি নকৰিব মই বোলো তেনেকে আমি নোৱাৰো নহয় পুলিচখিনিয়ে কৈছে বেমাৰ বুলি ক'লেওনো আপোনাৰ অফিচাৰে নেমানিবনে মই বোলো আমাৰ ছাৰে মানে মই কৈছো দেই আপোনাৰ কথা তেওঁ মানে এনেকে কোৱা নাই নেকি খাতনীয়া কৈছেতো মই শুনিছো এইটো মণি মণি কোৱা ক'ত আছে আপুনি চন্দ্ৰত আছো কোৱা এ ফটো আমি নকৰিব সোনকালে ঘৰলৈ আহকচোন কাৰেণ্টডাল আকৌ বেয়া হ'ল আকৌ কাৰেণ্ট হ'ব হ'ব ৰ'বা কি হ'ল আকৌ একো হোৱা নাই ৰ'বা কি বা হ'ল খাতনীয়া কি হৈছে ছাৰ মণি কি হৈছে বোৰ চেছ মানে কাৰেণ্টে শ্বৰ্ট কৰিছে হোৱাট এতিয়া চেন্সলেছ হৈ পৰি আছে মুখৰ মাত বোল নাই মই গৈ আহো ছাৰ ৰ'বচোন কিন্তু মনে মই দেখোন এইমাত্ৰ ফোন কৰি তাই নহয় বেলেগ এজনী ছোৱালীয়ে ফোন কৰিছে ফ্লেটত তেওঁৰ নামো মণি নেকি নিকু মণি এই কিনো খেলি মেলি কথাবিলাক কৈ থাকে কথা পাতি থাকিলে কিন্তু মই মণিৰ লাজহে দেখিম যাওক কিবা হৈছে ইমান খেলি মেলি কথাবিলাক কৈ আছে বেয়া নাপাব দেই মই চকুৰে নেদেখো যে নাই 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 একো নাই মই মানে এইফালে যাব বিচাৰিছিলো জেগাটো অকণমান দ আছে মই আগবঢ়াইছোঁ ৰ'ব নমাই দিয়কচোন লাহে লাহে লাহেকে নামক ভালকে যাবা দেই দাদা মই চকুৰে দেখা নাপাওঁ যে বেয়া নাপাব চকুৱে যদি দেখা একেবাৰে নাপাইছ তই কেনেকে ঘূৰি ফুৰিছ বে আইডিয়াত খোজকাঢ়িছো দাদা সেইটো কি আছে আন্দাজ মানে মোক বেঙেনা ক'ত দিবলৈ আহিছে মোৰ নিচিনা গুণ্ডা হ'বলৈ আহিছে গুণ্ডা হ'বলৈ যে অকণমান ফটাকা দি মোৰ ওপৰত মাৰিবলৈ আহিছে আৰু চশমা এযোৰ লাগিছে ফটাকানি অকণ ওপৰত মাৰিছে চশমা মই দিয়া নালাগিব এইটো ডক্টৰে অপাৰেশ্যন কৰি থৈছে দাদা ডক্টৰে কৈছে তেওঁ কৈছে চকুৰে দেখা নাপাওঁ যে ডক্টৰে যদি অপাৰেশ্যন কৰিছে তই ঘৰতহে থাকিব লাগিছে ইয়াত পিটপিটাই ঘূৰি ফুৰিছ যে দাদা ঘূৰি নুফুৰিলে আমি ক'ত খাবলৈ পাম ভিক্ষা কৰি খাই ফুৰো ন ঐ নাছে পাকঘৰত গৈ ভাত বনালেহে খাবলৈ পাইছ ইয়াত ক'ত ঘূৰি ফুৰিলে খাবলৈ পাইছ বে হয় নেকি মই ভাত বনাব যাওঁ এতিয়া আবে মোৰ গুণ্ডাক যে বেঙেনা দিবলৈ আহিছ এডাল যে ষ্টাইলডালত কৈছে এইডালৰ ষ্টাইলডালহে ভাল লাগিছে কৃষ্ণ হৰা ফুল এপাহি কোলাতে লৈ ভাবিছো বয়স নেথাকে ৰৈ ভাবিছো বয়স নেথাকে ৰৈ জ্বলিছেতো ভাবিছো বয়স নেথাকে মানে চাই ফেলে আহিবাচোন গৈছো হৰা ফুল এপাহি কোলাতে লৈ ভাবিছো বয়স কি হ'লনো? এইটো জ্বলিছে বুজিছা ভাল হ'ল হ'লেও ভাল ইলেক্ট্ৰিচিয়ান এটা মাতি আপুনি কাট আউটটো দেখুৱাই ল'বচোন আহা মই তোমাক গেৰেণ্টি দিছো নে নাই এবাৰ একো সিদিনাও আপুনি দেখোন গেৰেণ্টি দিছিলে ক'তা সদায় বেয়া হৈয়ে থাকে দেখোন একো নাই টেনশ্যন ল'ব নালাগে মই ঠিককে দিছো কাইলে বিশ্বকৰ্মা পূজা ভাগ আহিছে নহয় এইবাৰ ভালকে পূজা ভাগ দিব লাগিব বুজিছে সেইকাৰণে এইবোৰ হৈ থাকে নেকি হেৰা ময়ো সেইটোকে ভাবি আছো এইবাৰতো বাইকখনো লৈছো অলপ ইলাহিকে পাতিব লাগিব দিয়াচোন ঠিকেই আচ্ছা এটা কাম কৰো নেকি বাৰান্দাতে এটা পেণ্ডেল দি দিওঁ নেকি পেণ্ডেল কেলে বাৰান্দাখনতে হ'বচোন আমাৰ সেই কলনী মানুহগাল মাতিব নালাগিব 150 মানুহৰ এষ্টিমেট ধৰি থৈছো মই ৰাম সেই 150 মানুহ মাতি মই উকতি মৰিব নোৱাৰো দেই হয় নেকি
ঠিক আছে মই বাজেট বনাই যিমান পাৰো চমুৱাই মই বজাৰখিনি কৰি থম যাওক যাওক আপুনি সোনকালে বজাৰখিনি কৰি আনকগে তেতিয়াহে মই কাইলৈ কাৰণে যোগাৰ কৰিব পাৰিম হ'ব দিয়া। যাওক কৃষ্ণ জয় বাবা বিশ্বকৰ্মা কৃপা কৰিবা যাতে দহে কয় যে খাটনিয়াৰ ঘৰত এইবাৰ পূজা এভাগ খালো আৰু কৃষ্ণ সৰা ফুল এপাহি পাগলটো আকৌ আহিল এই পাগলটো আকৌ কামুৰিব আৰু তেৰি কিয় খুন্দি আছ অ? কোন আছে ইমান ডাঙৰ মুখ আছে ইয়াৰ আকৌ কি হ'ল ঐ মই বাচ্ছা দাদা বাচ্চা দাদা আছে অ চিকটা তালুতহে হাত পৰিছে এ তেৰিয়া ঐ তোৰ কি হৈছে চকু আপুনি একো গম নাপাইছে নাইতো মোৰ যে ঘপককে পাইছ চকু পোৱা বৰবাদ হৈ গৈছে কি অপাৰেশ্যনত তোক এতিয়া মই লগ পাইছিলো তাতে মোক পাইছে তাৰপিছতহে মোৰ চকুটো অপাৰেশ্যন হৈছে ক'ত অপাৰেশ্যন কৰিলো ক'তো নকৈছে মই নিজে নিজে অপাৰেশ্যন কৰিছো যাছো তই ইয়াৰ পৰা যা যা জানে আপুনি মোৰ যে অপাৰেশ্যন হৈছে আপুনি বিশ্বাস নকৰিছে নাই কৰা মই চকুৱে নেদেখিছে আপুনি বিশ্বাস নকৰিছে নাই কৰা সঁচাই কৈছে অ চাব কি দেখাও মই যে অৰ্ধ হৈছে আপোনাক দেখাইছো বস্তুত পাগলটো মানে কি দেখুৱাব ঐ বা ই পাগলটো মানে সঁচাকৈ পাগল হয় এইবাৰ পাগল বিলাক এ কমল ছাৰ ৰাতি আজি নাইট ডিউটি আছে নহয় আছে ছাৰ অ চাবি এই কেকেটাৰ লগত পৰি ৰাতি টোপনি মাৰি নাথাকিবি এই টোপনি মাৰি নাথাকো ছাৰ অ। আহিছো অ ছাৰ এই টোপালো ভালেই হ'ল দে এই আমাৰ গলিটোত যে গাখীৰ দিয়ে গোৱালটো দেখিছ নেকি নাই দেখা নাই ছাৰ কিয় তাক লাগিছিলো কিয় ছাৰ গাখীৰ 15 লিটাৰমান লাগিছিল কিয় গাটো ধুবলৈ ভাল এই কি যে কথাবিলাক কয় মানুহে কিবা গাখীৰ দি গা ধুৱে নেকি ধুৱক দে কমল কিজানি ৰংটো অলপ চাফাই হয় কি কৰিবি আৰু মোৰ মায়ে যি বনাই চব দেই যায় সেইকাৰণে ভজা কালাৰৰ দাঁত চেলাইছ